Deputy Speaker Dr. Numal Momin arideng pen Godown Kimi kangpupon. Phaikoni ni phaing kora troksi ada por phai kriya por malom balipothar hithia dungkedo Assam Food and Civil Supply Corporation Limited Gov of Assam Company pen kipajir pon Godown Kimi Deputy Speaker Dr. Numal Momin hin pen kangpupon. Bangsolong Bili Mohan Khaglari EM Food and Civil Supply and Consumer Affairs MSC Kadom Terang Pilapen MSC Pobitro Rong Pipen Chenglo Ongdung ke thegiding atum chetong dun rinti Pinpur meke dam tanganing kan ke FCI atum pen sokon telalong sika pharokrenar keblapen surihini anwera jok saitiki atum kachujor dam je phanma thanang koklo boda pining ke alang le tum pen anam pawa thusi kon telalong sika surihinira pharoisra trokner kebra ke thom pen chojor cholang pon longpo pusi Deputy Speaker Dr. Numal Momin hin pen than pachini pon Parta bangso soke jorda mohot sokalong aphi sangti longlea duk hei hoi pangwoi don tapte det nangji pusialang lehin penthan pachini ponthu bokajan per Egyptian rong pinang kilo birta malong news অলপ আগতে মই বোকাজানত ৰাস্তাৰ কাম স্থাপন কৰি আৰু এতিয়া বালিপথাৰ পেডি প্ৰক্ৰিয়ামেণ্ট চেণ্টাৰ গোডাউন তাত ৰাজ্যিক অট'নমাছ কাউন্সিলৰ চিভিল চাপ্লাই ডিএম বুলি মন থাকে গঠন কৰিলে আৰু ইয়াৰ দ্বাৰা আমাৰ বোকাজানবাসী ৰাইজৰ যি ধান ইয়াতে বেচিব পাৰিব আৰু ধানৰ ফিক্স ৰেট এটা আমি ঠিক কৰিছোঁ চৰকাৰীভাৱে সেইটো হৈছে 2183 টকা পাৰ কুইণ্টেল যিটো আগতে 1200 টকা 1400 টকা কুইণ্টেলত দিছিলে এতিয়া খুব সুন্দৰ ৰেটত যিটো MSP আমি ঠিক কৰিছোঁ তাত 2183 টকা পাৰ কুইণ্টেল বেচিব পাৰিব আৰু এইবাৰ ধান খুব ভাল হৈছে বোকাজান LIC ৰাইজ এইবাৰ ধান বিক্ৰী কৰি বহু পইচা উপাৰ্জন কৰিব পাৰে আৰু 1000 মেট্ৰিক টন আমাৰ কেপাচিটি এইটো গোডাউনত কিন্তু আমাৰ টাৰ্গেটটো কৈছে 1000 কিন্তু আমাৰ ভাবিছোঁ আমাৰ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ মোৰ দেন 5000 মেট্ৰিক টন ধান আমি ইয়াত পাম বাগানত কাৰণ চিলনী জানৰ পৰা বৰপথাৰৰ পৰা আৰম্ভ কৰি হৰিহজানলৈকে আমাৰ এইখিনি অঞ্চল ইয়াত কাভাৰ কৰিব গতিকে এটা সুন্দৰ পদক্ষেপ মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি 10 লাখ মেট্ৰিক টন ধান প্ৰক্ৰিয়াকৰণ কৰাৰ কাৰণে ব্যৱস্থিত আমাৰ বাগান LICটো বালিপথাৰত এটা চেণ্টাৰ দিছে সেইকাৰণে উদীয়মান যুৱক নিবাৰ্ত চাংমাই এই গোডাউনটো টেণ্ডাৰ যিটো লৈছে আৰু তেওঁ লোন দি 50% গভৰ্ণমেণ্টৰ ছাবচিডি লৈ পেলাই তেওঁ কামটো আৰম্ভ কৰিছে গতিকে মই তেওঁক শুভেচ্ছা দিছোঁ আৰু বাগানবাসী ৰাইজকো মই শুভেচ্ছা দিছোঁ এই পেডি প্ৰক্ৰিয়ামেণ্ট চেণ্টাৰৰ জৰিয়তে তেখেতসকলৰ খুব বহুত ধুনীয়া আশা পূৰণ লোকসভা নিৰ্বাচনত পৰিকল্পনা ভাল পৰিকল্পনা আমি বিজেপি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ আৰু আমি এনি টাইম যেতিয়া ইলেকশ্যন দিব তাৰ কাৰণে প্ৰিপেয়াৰ হৈ আছোঁ আৰু আমি খুব ভাল প্ৰদৰ্শন কৰিম এইবাৰ মোদী ডাঙৰীয়া 400তকৈও অধিক চিট জিকি পেলাই পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী এতিয়া আৰু ছমাহ আছে এইটো আমাৰ মে' মাহত ইলেকশ্যন হ'ব এইটো ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' ছমাহৰ পিছত ইলেকশ্যন নৱেম্বৰে শেষ হোৱা নাই টিকেট কোনে পায় নাপায় এইটো বিজেপিয়ে তেনেকুৱাকৈ চিন্তা নকৰে বিজেপিয়ে কিমান ভোট পাব কিমান চিট পাব এই কথাটো আমি চিন্তা কৰোঁ Itum kelang bom lake malong news 24/7 hampang aparman klar da kabirta